guys, মই ঋতুয়ে মোৰ ঋতু বৰা চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ মাজত অন্য এটা ভিডিঅ' লৈ আহিলো, মানে অন্য এটা টপিক লৈ। গতিকে আহক মোৰ ভিডিঅ'টো আপোনালোকে উপভোগ কৰক। সেইদিনা যে বিয়াখন হৈ গৈছিলে দাদাজনৰ, তেওঁ বৌ আহিছিলে আমাৰ ঘৰলৈ আৰু আমাক কেইটামান গিফ্ট দিছিলে, আমাৰ ঘৰত সবকে দিছিলে। মই আপোনালোকৰ মাজত সেইখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গতিকে আহকচোন মোৰ ভিডিঅ'টো চাই থাকক। এইযোৰ মাৰ মেখেলা চাদৰ হয়, মাক দিছিলে বৌয়ে। মই এইখন চাদৰ হয়, চাদৰখন মই মেলি দেখাইছোঁ। মচুৰ ৰঙৰ হয়। এইটো বাৰ কুৰ্তি হয়, য়েল্লো কালাৰৰ, চিম্পুল হয়, কিন্তু দেখিবলৈ ভাল লাগিছে, বহুত ভাল লাগিছে। লং কুৰ্তি, ইমান লঙো নহয়, ইমান শ্বৰ্টো নহয় বাৰু। এইটো মোৰ হয়, মোৰ বাবে দিছে। ইয়াত এইটো বহুত চিম্পুল হয়, তাত দুপাহ ফুল আছে, ভাল লাগিছে এইটো। থেংক ইউ বৌ। এইটো ভাইটিৰ বাবে দিছে, ভাইটি স্পৰ্টিং এডিডাছৰ, লিখা আছে ইয়াত এডিডাছ বুলি। এইটো ভাল লাগিছে। আৰু দেউতালৈ স্কাই ব্লু চাৰ্ট দিছে, এইটো কটনৰ হয়। এইখিনি আছিলে, আইতা আৰু খুৰাৰ কাৰণে দিছিলে, সেইখিনি তেওঁলোকক দি দিলে কাৰণে এতিয়া দেখাব নোৱাৰিলোঁ। কাপোৰৰ কালেকশ্যন আছে, মই ভাবিলোঁ আজি আপোনালোকক তাকেই দেখাম। গতিকে চাই থাকক মোৰ ভিডিঅ'টো। এইযোৰ দেখিছেই নহয়, মই নিজেই বনোৱা। এইযোৰ আগৰ ভিডিঅ'ত আছে, আপোনালোকে চাই ল'ব মই কেনেকৈ বনাইছিলোঁ। গোটেই চাদৰখনতে ফুল আছে। মেখেলাখন এইখন ব্লু কালাৰ। গোটেইখিনি ফুল আছে, যিমানখিনি থাকিব লাগে। ব্লাউজটো এইটো হাতত মই এনেকৈ দি দিছোঁ। এইযোৰ মেখেলা চাদৰ। এখন মেখেলা, ইয়াৰ ব্লাউজটো ব্লু কালাৰৰ। এইটো ব্লাউজটো মই এনেকৈ ঝুমকা লগাই দিছোঁ। এইযোৰ পলিপাটৰ হয়, আৰু মই দেখাইছোঁ এইযোৰ নুনি পাটৰ। নুনি পাট। তাৰ পৰা মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ এইখন শাৰী, দুটা কালাৰ হয়, ব্লেক এণ্ড য়েল্লো। গোটেইখন এনেকুৱা বহুত কোমল, পুৰা গাত ফিটিং হৈ থাকে। আৰু এইটোৰ লগতে ব্লাউজৰ প্ৰিণ্টেডটো বহুত ধুনীয়া। তাৰ পৰা মই আৰু এখন ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ। এইটো ব্লাউজটো হয়,
ষ্টাইলত চিলোৱা আছে এনেকৈ পিছফালে পিছফালে বুটাম দি পিছফালে বুটাম দিছোঁ এইটো আগ হয় আগফাল আৰু এইটো ষ্টাইল হয় মানে শাড়ীখনটো এনেদৰেই আছে সেইকাৰণে মই ব্লাউজটো এনেকৈ চিলাবলৈ দিলোঁ এইখন শাড়ীখন যিটো পটি হয় মানে পটিটো এনেকুৱা সেইকাৰণে মই ব্লাউজটো তেনেদৰে চিলাবলৈ দিলোঁ মই এখন পিন্ধি এইফালে দেখাই দিছোঁ কেনেকুৱা লাগিছিলে মই সৰস্বতী পূজাত পিন্ধিছিলোঁ কেনেকুৱা লাগিছে জনাব আপোনালোকে তাৰপৰা মই আপোনালোকক এই নুনি পাটৰ কাপোৰযোৰৰ মই ব্লাউজটো নেদেখালোঁ এইটো ব্লাউজ ভৰ্তিকৈ মই কৰি থোৱা আছে চিম্পুল ষ্টাইল ইয়াতে পিছফালে এনেকৈ গোলকৈ দি থোৱা আছে মোৰ বেছিভাগ ব্লাউজ ভৰ্তিকৈ আছে সেইটো আৰু এযোৰ আছে মই এইযোৰ সৰস্বতী পূজা এটাত আনিছিলোঁ এখন মেখেলা মোৰ ব্লু কালাৰটো বহুত ভাল লাগে সেইকাৰণে মোৰ বেছিভাগ ব্লু কালাৰে আছে এখন মেখেলা মই আপোনালোকক স্ক্ৰীনত দি দিছোঁ মই কাপোৰকেইযোৰ পিন্ধা ফটো যদি আছে মই দি দিম চাব এখন চাদৰ হয় চাদৰখন চকলেট কালাৰ টাইপৰ আৰু লগতে য়েল্লো কালাৰ আৰু গ্ৰীণ কালাৰ আছে ফুল বহুত ধুনীয়া হয় আৰু মই এনেদৰে সাইডত লগাবলৈ এক্সট্ৰাকৈ কিনি আনি দিছিলোঁহি এইখিনি এইটো ব্লাউজটো হয় অকল ইয়াত গ্ৰীণ কালাৰত দি থোৱা আছে হাতখনত পটি এটা আৰু এনেই চিম্পুল কালাৰ আৰু পিংক কালাৰ মিলাই নুনি পাটৰ মেখেলা চাদৰ আছে এইযোৰ দুযোৰ একেলগে আনিছিলোঁ এইযোৰ নুনি পাটৰ হয় এইটো ব্লাউজ মই কৈছিলোঁ নহয় গোটেইখিনি ব্লাউজ মই একেটা ষ্টাইলতে আছে চিম্পুল আৰু ইয়াতে পিছফালে এনেকৈ গোলকৈ এটা দি থোৱা আছে আৰু এনেদৰে ছাইডত চিলাই থোৱা আছে আৰু চাদৰখন দেখাবলৈ আছে এখন চাদৰ হয় এইখন বহুত মোৰ ভাল লাগে এইযোৰ কাপোৰ নামঘৰলৈও পিন্ধি যাব পাৰি আৰু এনেই বিয়াতো পিন্ধিব পাৰি আৰু এযোৰ আছে মোৰ পলি পাটৰ য়েল্লো কালাৰৰ এখন চাদৰ হয় এইটো ব্লাউজ সেম ডিজাইন এখন মেখেলা এইখিনি মোৰ মেখেলা চাদৰ আৰু মাৰ ভাগো আছে সেইখিনি এক্সট্ৰা হয় সেইখিনি মই বেলেগ এদিন আপোনালোকক দেখাম আৰু মই আপোনালোকক এতিয়া মোৰ কুৰ্তা ফ্ৰক আৰু কি কি আছে মই সেইখিনি দেখাব বিচাৰিম এইটো ব্লেক কালাৰৰ ফ্ৰক হয় শৰ্ট ফ্ৰক চিম্পুল হাত দুখনতে ষ্টাইল আছে এইটো আৰু এনেই গোটেইটো চিম্পুল বেলেগ ষ্টাইল নাই স্কাৰ্ট টপ হয় এইটো ক্ৰপ টপ আগফালে এনেই এনেকৈ ষ্টাইলটো এনেকৈ আছে আৰু এইফালে পিছফালে এনেদৰে চেইন আছে এইডাল চেইন স্কাৰ্টটো দেখাইছোঁ এইটো স্কাৰ্ট জিন্স এইটো জিন্স এইটো এটা জিন্স ব্লেক জিন্স এইটো ব্লু কালাৰৰ জিন্স এইটো শৰ্ট ফ্ৰক হোৱাইট কালাৰৰ
ইয়াত এইখিনিতে ফুল কেইপামান আছে এয়া আৰু পিছফালে এইটো ষ্টাইল আছে আৰু ইয়াৰখিনিতে অকণমান নেট আছে আৰু হাতখন এনেদৰে এইটো কুৰ্তি হয় য়েল্ল' কালাৰৰ ইয়াত এনেই চিম্পলকৈ আছে অলপ এইটো লংটো ইমানটো সেইটো চিলভাৰ কালাৰ হয় আৰু মাজতে এইবোৰ ষ্টাইল আছে অকল এইটো চিম্পলে হয় আতিচা এইটো এটা কুৰ্তি ৰেড কালাৰ ব্লেক এণ্ড ৰেড পিছফালে চিম্পল পুৰা ব্লেক আছে তাৰ পৰা মই এটা টপ দেখাম এইটো টপ পিংক কালাৰত এইটো এটা জিন্স এইটো হোৱাইট কালাৰত হয় এইটো তাৰ পৰা স্পৰ্টিং আৰু এইটো স্পৰ্টিং ব্লেকত আছে এইটো চিম্পল হয় এইটো এটা কুৰ্তি এইটো মই প্লাজো কুৰ্তি প্লাজো আৰু লগতে এখন আছে দুপাট্টা এইখন দুপাট্টা হয় সোমাইছে এইটো হোৱাইট কালাৰ স্পৰ্টিং চিম্পল হাত দীঘল এইটো চাৰাৰা হয় এইটো বহুত লং হয় ভৰিলৈকে পৰে বেক চাইডে এনেকৈ আছে আৰু এইফালে এনেদৰে ৰছী আছে দুটা চাইডে তাৰ পৰা এইযোৰ জাম্পছুট ব্লেক কালাৰ গোটেইটো ব্লেক চিম্পল হয় মোৰ বহুত ভাল লাগে এইযোৰ পিন্ধি গোটেইযোৰ ব্লেক হয় আৰু পিছফালে এনেকৈ চেইন আছে আৰু এটা আছে শৰ্ট ফ্ৰক এইটো জিন্সৰ হয় এইটো বুজিছেনে এইটো এটা শৰ্ট টপ ক্ৰপ টপ বহুত কোমল বহুত এইটো এটা ফ্ৰক এইটো এটা শৰ্ট ফ্ৰক এইটো এটা টপ চিম্পল আৰু এইটো এটা আছে এইটো স্পৰ্টিং হাত দীঘল এইটো ঠাণ্ডা দিনত পিন্ধো চেম ড্ৰেছ আছে মোৰ আৰু এটা এইটো ফ্ৰক ব্লেক কালাৰত এইটো শৰ্ট এইটো লং এইটো হাতটো এইটো বেলেগ খালি হাতটো অলপ এইটো ষ্টাইল ইটো এইখিনিতে কটা আছে আৰু এনেকৈ আছে সেমেই হয় খালি ইয়াত মানে কটাটো নাই আৰু এটা আছে মোৰ লং স্কাৰ্ট এইটো লং স্কাৰ্ট সাইডত এনেকৈ এখন কটা আছে এইটো আৰু এইটো এটা টপ এইখিনিয়ে আছিলে আৰু আছে মই মানে ইমানখিনি দেখাবলৈ হ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব সেইবাবে মই ইমানখিনিয়ে দেখুৱালোঁ আৰু মোৰ যিখিনি কাপোৰ আছে মই সেইখিনি আপোনালোকক বেলেগ এদিন দেখাম এইখিনি কাপোৰ আকৌ জাপিব লাগিব তো মই এতিয়া কাপোৰখিনি জাপিম আপোনালোকে চাই থাকক
এইখিনি কাপোৰ জাপি হৈ গ'ল। ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।